नमस्कार। আজি আমি আপোনালোকৰ আগত কিছুমান ইতিহাসৰ প্ৰশ্ন লৈ আহিছোঁ, যিকেইটা অতি দৰকাৰী আৰু খুব গুৰুত্বপূৰ্ণ হয়। আপোনালোকে আমাৰ ভিডিঅ'খিনি চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হ'ল, প্ৰাচীন অসমৰ প্ৰথম ৰজা কোন আছিল? উত্তৰ মহীৰংগ দানৱ। দ্বিতীয় প্ৰশ্নটো হ'ল, নৰকাসুৰৰ ৰাজধানী ক'ত আছিল? উত্তৰ প্ৰাগজ্যোতিষ। ৩ নম্বৰ প্ৰশ্নটো হ'ল, বান ৰজাৰ কন্যাৰ নাম কি আছিল? উত্তৰ উষা। ৪ নম্বৰ প্ৰশ্নটো হ'ল, হৰিহৰৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ শিৱ আৰু শ্ৰীকৃষ্ণৰ মাজত। ৫ নম্বৰ প্ৰশ্নটো হ'ল, মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ কোনজন ৰজাই সজাইছিল? উত্তৰ বান ৰজাই। পিছৰ প্ৰশ্নটো হ'ল, মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ ক'ত অৱস্থিত? উত্তৰ তেজপুৰ। পিছৰ প্ৰশ্নটো হ'ল, পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ ব্ৰহ্মপাল। ৮ নম্বৰ প্ৰশ্নটো হ'ল, শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি? উত্তৰ ত্যাগসিংহ। পিছৰ প্ৰশ্নটো হ'ল, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ ভাস্কৰ বৰ্মন। পিছৰ প্ৰশ্নটো হ'ল, হৰ্ষবৰ্ধন আৰু কুমাৰ ভাস্কৰ বৰ্মাৰ লগত সংযোগ স্থাপন কৰা কটকীজনৰ নাম কি আছিল? উত্তৰ সংহবেগ। পিছৰ প্ৰশ্নটো হ'ল, কোচ ৰাজ্য কোনে স্থাপন কৰে? উত্তৰ বিশ্বসিংহই। পিছৰ প্ৰশ্নটো হ'ল, কালিকা পুৰাণ কোন শতিকাত ৰচনা কৰা হৈছিল? উত্তৰ দশম শতিকাত। পিছৰ প্ৰশ্নটো হৈছে, আহোম স্বৰ্গদেউসকলে ৰাজধানী ক'ত পাতিছিল? উত্তৰ শিৱসাগৰ জিলাৰ চৰাইদেউ। পিছৰ প্ৰশ্নটো হ'ল, প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল? উত্তৰ চুকাফা। আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? উত্তৰ ৬০০ বছৰ। আহোমৰ শেষ স্বাধীন ৰজাৰ নাম কি? উত্তৰ চন্দ্ৰকান্ত সিংহ। ১৫ নম্বৰ প্ৰশ্নটো হ'ল, কোন স্বৰ্গদেউ প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? উত্তৰ জয়ধ্বজ সিংহ। আজি আমাৰ প্ৰশ্ন উত্তৰৰ আলোচনা ইমানতে শেষ হ'ল। এইকেইটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। আপোনালোকে নিয়মিতভাৱে আমাৰ চেনেলটো চাই থাকিব, লগতে PDF-সমূহ ডাউনলোড কৰিব আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰিব পাৰিব। ধন্যবাদ।